नमस्कार সকলোকে পুনৰবাৰ স্বাগতম মোৰ ইউটিউব চেনেললে আজি 18 মাৰ্চ আৰু এতিয়া ৰাতিপুৱাৰ 6টা বাজিছে মই অলপ আগত হাৰ পাইছো আৰু আজি মই মানে 7:30 বজাত এফালে যাম এই ফাকৰ খুব আমি কেনেকৈ উদযাপন কৰিম তাকে দেখাম আপোনালোকে ভিডিঅটো চাব শেষলৈকে যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই ৰেডি হৈ গলো আৰু এতিয়া কেটা বেছি এতিয়া 7টা বাজিলে আৰু 9 মিনিট আছে আৰু মই 7:30 মানতহে যাম এতিয়া মই ৰখি থাকিম মই স্কুটি লৈ যাম সেইভাবে এতিয়া মই জিম পাই গলোহি এতিয়া আমি সকলো লগ হৈ এফালে যাব লৈছো এতিয়া আমি খানা খাব কাৰণে আহিছো আমাৰ খানা ৰেডি হৈ গ'ল আজি দিনটোত আমি সকলোৱে বহুত ধেমালি কৰিলোঁ আৰু এনেকৈ আজি দিনটো শেষ হ'ল আমাৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো ধন্যবাদ